जम्मू कश्मीर में 370 फरक का सर क्या कहेंगे 6 साल पूरा हुआ सुबाइजार और थुरीबाड़ी परिषदीय समष्टिर कार्यकर्ताসকলৰ সন্মিলন আছিলে ইয়াৰ পিছত মানস চেৰফাঙতো এখন সভা আছে বিটিআৰত যোৱা 3 দিন ধৰি মই যিমান সভা কৰি আছো সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিছে আৰু মই ভাবো যে এবাৰ বিজেপিয়ে বিটিআৰত এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব স্যার ইউপিপিএল আর বিপিএফে একত্রিতকরণ একটা প্রচেষ্টা চলি আছিল কিন্তু কালি যেহেতু বিপিএফে 22টা আসনের প্ৰাৰ্থিত্ব ঘোষণা কৰিলে এতিয়াতো তেওঁলোকৰ সম্ভাৱনা নাই মিত্ৰতাৰ মোৰ এইটো ক্ষেত্ৰত কমেণ্ট এটাই যে বিপিএফ আৰু ইউপিপিএল দল যদি একত্ৰিত হয় তেতিয়াহ'লে বিজেপি এটা আদৰণি জনাব আৰু বিজেপিৰো সুবিধা হ'ব যে এটা দল হলে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে যি আছে তাৰ লগতে পাতিব লাগিব দুটা দল থাকিলে আমাৰো কষ্ট হয় সেইকাৰণে মই যিমান পাৰো যোনেই মোক সুধিছে তাকেই মই কৈছো যে দুইটা দলৰ মাজত মিত্ৰতা হলে বিজেপি এটাক আদৰণি জনাব এতিয়া হবনে নহয় সেইটোতো আপোনালোকে আপসুক সুধিব লাগিব যেহেতু আপসুৱে এইটো ক্ষেত্ৰত আগভাগ লৈ আছে মোক সুধিলেতো তাৰ উত্তৰ মইতো দিব নোৱাৰো অখিল গগৈ বিজেপি জিন্দাবাদ শ্লোগান মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয় কোনেও মুৰ্দাবাদ নকয় সবে জিন্দাবাদ বুলিয়ে ক'ব অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন হৈছে সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব মইতো কৈ আছো যে যি জায়গাত যোন থাকিব লাগে সেই জায়গাত সিয়ে থাকিব লাগে স্যার অসমৰ বিভিন্ন ঠাইত স্যার উচ্ছেদ অভিযান চলি আছে বনাঞ্চলত আমাৰ বিটিআৰত কেতিয়া হ'ব বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰো গতিকে এইটো ক্ষেত্ৰত আপোনালোকে ইউপিপিএল দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব আমাৰ যদি সহযোগিতা বিচাৰে আমি আছো বহুত কিছুমান নতুন নতুন কথা হৈ আছে একেদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই অক্টোবৰ মাহত যেহেতু অন্নপ্ৰসন চেনি চাউল সেইসমূহ আঁচনি দিয়া হ'ব যি যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব স্যাৰ বিটিচি বিশেষকৈ অগপৰ ভূমিকা কেনেকুৱা হ'ব ইতিমধ্যে তেওঁলোকে খেলিম বুলি মই যোৱাকালিও কৈছো যে এজিপিয়ে যদি কোনোবা চিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে আমি বেয়া নাপাওঁ যিহেতু আমি ইলেকশ্যন খেলিছো তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব খেলা উচিত কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছো তেনেকুৱা হ'ব নালাগে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ কিন্তু এজিপিয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে सर ये नहीं तब से बीटीआर में बीजेपी सरकार अकेला ये बनाएगा क्या? देखिए अभी सरकार बनाने का जो बात है वो करने का भी समय नहीं है अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा पहले 20 अगस्त तक वो निर्णय होगा उसका बाद सरकार का बाद आएगा जम्मू कश्मीर में 370 फरक का सर क्या कहेंगे 6 साल